নমস্কাৰ মৰমৰ কণীহঁত, আজি মই তোমালোকলৈ এটি নতুন ক্ৰিয়া লৈ আহিছোঁ। ক্ৰিয়াটোত তোমালোকে অমিলটো বাছি উলিয়াব লাগে। আহাচোন এতিয়া আমি আৰম্ভ কৰোঁ। মৰমৰ কণীহঁত, তোমালোকক 4টাকৈ চিত্ৰ দিয়া হ'ব। চিত্ৰকেইটাৰ পৰা তোমালোকে অমিল চিত্ৰটো বাছি উলিয়াব লাগিব। এতিয়া চোৱাচোন, 1 নম্বৰত কি দিয়া হৈছে? বেঙেনা, বিট, ষ্ট্ৰবেৰী আৰু গাজৰ। ইয়াত কি আছে? 3টা পাচলি আছে আৰু এটা ফল আছে। তেতিয়াহ'লে আমাৰ ইয়াত অমিল চিত্ৰ কোনটো? ষ্ট্ৰবেৰী, নহয়নে? আমি ষ্ট্ৰবেৰীৰ তলত কটা চিন দিম। এইবাৰ তোমালোকে 2 নম্বৰ চিত্ৰটো মন কৰাচোন। কি দিয়া আছে? 2 নম্বৰ চিত্ৰটোত 3টা জন্তু দিয়া আছে আৰু এবিধ চৰাই দিয়া আছে। তেতিয়াহ'লে ইয়াত অমিল কোনটো হ'ব? চৰাইটো, নহয়নে? আমি সেইকাৰণে চৰাইৰ তলত কটা চিন দিম। কণীহঁত, এইবাৰ তোমালোকে 3 নম্বৰৰ চিত্ৰকেইটা মন কৰাচোন। কি দিয়া আছে? চকী, কিতাপ, টেবুল, চকী। এই 4টা চিত্ৰত অমিল চিত্ৰ কোনটো বাৰু? তোমালোকে মোক জনাবা দেই। এইবাৰ তোমালোকে 4 নম্বৰৰ চিত্ৰকেইটা মন কৰাচোন। কি দিয়া আছে? বৰল, ভেকুলী, জিয়া আৰু পখিলা। ইয়াত চোৱাচোন, 3টাই উৰিব পাৰে, নহয়নে? বৰলেও উৰিব পাৰে, পখিলাই উৰিব পাৰে আৰু জিয়াই উৰিব পাৰে। ভেকুলীয়ে উৰিব পাৰে নেকি বাৰু? ইয়াত অমিল চিত্ৰটো কি? তোমালোকে এতিয়া মোক জনাবাচোন। কণীহঁত, এইবাৰ তোমালোকে 5 নম্বৰৰ চিত্ৰকেইটা মন কৰাচোন। 3টা মিল চিত্ৰ দিয়া আছে আৰু এটা অমিল চিত্ৰ আছে। এতিয়া চোৱাচোন, অমিল কোনটো তোমালোকে ধৰিব পাৰিছানে? 3টা আম আৰু এটা কমলা। এই 4টা চিত্ৰৰ পৰা অমিলটো তোমালোকে বাছি উলিওৱা। ঠিক সেইদৰে এইবাৰ 6 নম্বৰৰ চিত্ৰকেইটা চোৱাচোন। কি দেখিছা বাৰু? 3 পাহ ফুল আৰু 1 খিলা পাত। এই 4টা চিত্ৰৰ অমিল কোনটো বাৰু? তোমালোকে নিজেই বিচাৰ কৰিবা দেই। এইবাৰ চোৱাচোন, 6 নম্বৰৰ চিত্ৰকেইটা। কি দেখিছা বাৰু? 3খন ৰঙা গাড়ী, ৰঙা বাছ আৰু এখন কি আকাশী ৰঙৰ কাৰ। তেতিয়াহ'লে ইয়াত অমিল কোনটো বাৰু? তোমালোকে ক'বা দেই। মৰমৰ কণীহঁত, তোমালোকে আগৰ কেইটাৰ দৰে 7, 8, 9, 10 এই 4টা নম্বৰৰ চিত্ৰবোৰ এবাৰ ভালকৈ চাবা আৰু অমিলটো বিচাৰি উলিয়াবা দেই। এই ধৰণৰ ক্ৰিয়াবোৰ কৰিলে তোমালোকৰ বিচৰণ শক্তি, বৌদ্ধিক শক্তি সকলোবোৰ বিকাশ হ'ব। তোমালোকে এনেকুৱা ক্ৰিয়াবোৰ ঘৰত কৰি থাকিবলৈ চেষ্টা কৰিবা। ধন্যবাদ কণীহঁত। আজিৰ ক্ৰিয়াটো মই ইমানতে সামৰণি মাৰিছোঁ। যদি তোমালোকৰ এই ক্ৰিয়াটো ভাল লাগিলে, তেতিয়াহ'লে তোমালোকে আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।